Hello everyone, welcome back to my YouTube channel. আমি আজি পাৰ্টি খাব গৈ আছো। তো আমি সবে ৰেডি হৈ গলো আৰু ৰেডি হৈ মেলি এয়া ইহঁত দুটা হৈ গল আৰু তো বহুত এক্সাইটেড হৈ আছো। ও মাই গড, আজি আমি পাৰ্টি খাব পাম। আমি এতিয়া ওলাইছো আৰু গৈ আছো এয়া গাহৰি মাংস এক মোনা খাব লাগে এইটো একদম আমি খাম আকৌ সবে ধুনীয়াকে মিলি খাম ন। সো গৈ আছো, কেনেকে যাম কিহৰ লগত যাম সেইবিলাক দেখুৱাম আৰু কি কি কৰিম সেইবিলাক দেখুৱাম। সো আপোনালোকে চাই থাকক ভিডিঅ'টো, স্কিপ নকৰা। এয়া আমাৰ ডেকা ডাঙৰ ডাঙৰ ডেকা পিকনিক খাব গৈ আছো আমি। जाएगा 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 आएगा आएगा जाएगा 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 हम अभी सब पहाड़ देखा पाई गल आरो এয়া বাইক লৈ আহি আছে এইবিলাক খানা খাবৰ কাৰণে আৰু এইবিলাক খাই আছে। এয়া চাওক এয়া পাৰ্টি খাই আছে। আমি পাই গলো। এয়া এই ছোৱালীবিলাক চাই ইমান ধুনীয়া ধুনীয়া ছোৱালী আহিছে আমাৰ লগত পিকনিক খাবৰ কাৰণে। এয়া আৰু আমাৰ পিকনিক খোৱা জেগাটো এয়া একদম ধুনীয়াকৈ কৰি আছে আৰু এয়া আলু কাটি আছে জিরে টংকুর এবং এ পড়বো কাগজটা কোনটা মানে এয়া সাইমত খাব লাগে। কালাৰটো বেয়া লাগিছে আৰু কেন কাপিল বমটো মান নলো। এয়া হৈছে চাউল, এইকেইটা লাগি আছে আৰু কামত লাগি থাক দেই কামত। এইফালে খানা খাই আছে আৰু এইটো খানা আমাৰ পাৰ্টি ৰেডি হৈছে আৰু পিঁয়াজবিলাক কাটিব লাগে, আলু কাটিছে। এয়া এয়া চাউল চাফা কৰিছে আৰু পিঁয়াজটো কটা হৈ গ'ল। এয়া অলৰেডি আৰু আলু কটা হৈ গ'ল। এয়া তালা বান্ধে বমটো মানে কাটছো মাছ পঙা পক্তাকাই। এয়া এইবিলাক ইঠা লৈ আহিছে আৰু খুৰ কানিবৰ কাৰণে চৌকা বনাবৰ কাৰণে লৈ আহিছেগে বেচেৰাহঁত। এয়া আমাৰ বেকগ্ৰাউণ্ডটো এয়া খানা খোৱাৰ বেকগ্ৰাউণ্ড। তো এইফালে খাই আছে বহুত পাৰ্টি। Oh my god.
মলুহালু হয় মানে খুৰা এজনে দিছে খানা খাই আছে সেইফালে এইটো পাৰত সিহঁতে খাই শেষ কৰিব নোৱাৰিলে যে বেছি হ'ল সেইকাৰণে আমাক দিছে মৰমতে মানে কি আৰু নহয় নতুন বছৰ বুলি আমাক দিছে আকৌ গিফ্ট দিছে ভাল লাগিছে ন উপহাৰ দিছে এনেকৈ খানা খোৱা ইমান ধুনীয়া চাহ খাব লাগে ৰেডি হৈ গ'ল আৰু এতিয়া পিঁয়াজ ভাজি দিছে আৰু এয়া পিঁয়াজ এক পাৰ ক'লো বানাম দে এতিয়া মাংস ভাজি দিছে আৰু এয়া দিবে খালি লগাইছে আৰু আমাৰ মাইনা আৰু এয়া আমাৰ তৰু চব্জি বনাইছে ইহঁত দুটা ভাল নহ'ব ন ইমান টেষ্টি হ'ব আৰু এইফালে আমাৰ বাহঁতে মাংস পুৰি আছে গাহৰি মাংস এই যে চাহ ইমান ধুনীয়াকৈ পুৰিছে আমাৰ এনেকৈ পুৰি গুড়ি মিৰ্চে মান আপোনালোকে মানে আমাৰ ভিডিঅ'টোৰ পৰা চাই এনেকৈ পুৰিব ন এনেকৈ পুৰি পেলাই খাব আৰু খুব ভাল লাগে খাই ভাতৰ ঢাকনিটো অকণ কিবা কৰ উল্টা উল্টা কৰ এয়া চাওক ডঙা বেলা ভাজি খালে আৰু ভাত খাব মন নাই ন পুৰা মাংসৰ টেষ্টি বেলেগ তেল তেল সব তেল পৰি গৈছে ইমান তেল তেল চব হৈ গ'ল আৰু আমাৰ ভাত বনোৱা চব্জি বনোৱা আৰু মাংস পুৰা অলৰেডি হৈ গ'ল আৰু চব এতিয়া আৰু এয়া মাংসটো উলিয়াই আছোঁগৈ ধুনীয়াকৈ বাচন এটাত এয়া এই ছোৱালী দুজনীয়ে পুৰি আছে মাংসটো হৈ গ'ল নহয় আৰু পুৰিব নালাগে আৰু এইটো ওলাইছে এই আমাৰ বাটোৱে ওলাইছে আৰু মাংসটো এয়া
আমাৰ প্লেট আমাৰ প্লেটখন এয়া বেছি ডাঙৰ হৈছে আমাৰ প্লেট কেইটা তো আপোনালোকে চাই থাকক আমি কি কি কৰিছোঁ আমাৰ এনজয় কৰাবিলাক চাওক আপোনালোকে চ' আমাৰ চাইমদটো হৈছে এয়া এই গিলাচটো অকণমান চাই থাকক এয়া আমাৰ গিলাচ মদ খাবলৈ আমি খাইছো আৰু চাইমদ চাই থাকক আৰু খাই থাক চবেই নিজৰ নিজৰ কামত লাগি আছে আৰু এইফালে কিছুমানে খাই আছে এয়া বেকগ্ৰাউণ্ড পিছফালে আৰু মই এতিয়া খাম নিমখ অকণ বেছি হৈ গ'ল বোলে बहन का बहन किसकी है দীপলিনাবাক ফ'ল' কৰে ছোৱালীজনী आई लव दीपलिना আৰু দীপলিনাবাক বহুত ভাল পায় বোলে আৰু কোন কোন আছে হাত দাং এতিয়া আমি ভাত খাম আৰু ৰেডি কৰিছোঁ আৰু ধুনীয়াকৈ এয়া গাইজ আমাৰ এতিয়া ভাত খাবলৈ হৈছে আৰু ভাত খাবৰ কাৰণে ৰেডি কৰিছোঁ আৰু আমি খাম আৰু ন চবেই ধুনীয়াকৈ বহি মেলি এতিয়া ভাত খাইছোঁ আৰু ভাত খাই হৈ গ'ল আৰু আমাৰ এতিয়া ফিনিচিং লাষ্ট এয়া যাব লাগে আৰু এতিয়া ধুনীয়াকৈ বাচন বৰ্তনবিলাক গাড়ীত সোমাব লাগে আৰু আমি যাব লাগে আৰু মানে যাব লাগে মানে কি ফটো অকণ মাৰিম ন ফটো খিচিব লাগিব নহয় চাই থাকক এনজয় কৰক ভিডিঅ'টো ফটো পষ্ট দিছে চাওক পোৱালীবিলাকৰ ষ্টাইলেই বেলেগ আৰু বেলেগ পষ্ট দে আকৌ চুম দালম না আমি ফটো মাৰিবৰ কাৰণে খোজকাঢ়ি গৈ আছো পাহাৰলৈ গৈ আছো এতিয়া আমি এয়া এই ছোৱালীবিলাকে ফটো মাৰিবৰ কাৰণে একদম কি ক'ম আৰু পাগলী হৈ আছে এয়া আমাৰ চেল্ফি কুইনবিলাকে চেল্ফি মাৰিবৰ কাৰণে একদম এতিয়া আমি মানে খানা খাই ফিনিচিং কৰিলোঁ আৰু ন এতিয়া আমি ঘৰলৈ যামগৈ আৰু চ' আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি দিব ইমান ধুনীয়া ধুনীয়া ছোৱালীৰ লগত ভাল লাগে শ্বেয়াৰ কৰি দিব প্লিজ চ' বাই বাই গাইজ বাই বাই see you Happy New Year!